হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছামিছৰ ব্লগ। তো আজি আমি গৈ আছোঁ আমাৰ ওচৰতে লক্ষ্মী পূজা হয়তো তাৰ কেনেকুৱা আয়োজন কৰিছে মানিকপুৰত গৈ আছোঁ, কি ধৰণৰ আয়োজন কৰি আছে তাকে দেখুৱাম আপোনালোকক। আৰু ইফালে অকণমান মানিকপুৰ और अभी तो रुको क्लाइमैक्स अभी बाकी है। আজি কেনেকুৱা ধৰণৰ আয়োজন চলি আছে মানিকপুৰত দেখুৱাম। আৰু দুৰ্গা পূজাটো চলি আছে গাইজ, গমেই পায়। সকলোৱে দুৰ্গা পূজা ভালকৈ যাওক তাৰে আশা কৰিছোঁ। আৰু আছোঁ গাইজ অকলে নাযাওঁ বাৰু, মোৰ লগত যাব পৰাক যোৱা ভিডিঅ'ত দেখাইছোঁ। পটককৈ নিব আহিছোঁ। ইয়াৰ ভিতৰত কিবা খাই আছে, ই মোৰ লগত যাব। হয় এনেকৈ যাবি না না গাইজ পুৰা চাওক নিমকি খাই আছে। হাই কৰি দে একবাৰ, হাই কৰি দে একবাৰ হাঁহি। আৰু গাইজ ইয়াতে ধুনীয়াকৈ বহি আছোঁ। আৰু ইফালে দিলে খাব চাওক, কেক খাব দিলে আৰু জিলাপি এইটো কি কয় পেটিছ গাইজ, পেটিছ নে? হয় হয় এইবোৰা খাব। ই গাইজ মোৰ চাইকেলখন ল'বা, মই ইয়াৰ চাইকেলখন ল'ম গাইজ। গাইজ দলংখনৰ অৱস্থা একেবাৰে বেয়া গাইজ, চাওক না সিহঁতৰ লেভেল চাওক গাইজ। বাইকখন পাইছে নে নাই গাইজ লেভেল। আৰু এইফালে আৰু চেনেল পাত ওলাই গৈছিল, গৈ আছোঁ গাইজ। মানিকপুৰ আঞ্চলিক লক্ষ্মী পূজাৰ কেনেকুৱা আয়োজন চলিছে গাইজ আজি সকলো দেখুৱাম। চাই থাকক এখন চাই থাকক গাইজ। চাৰিআলি পাম, তাৰপিছত অকণমান আগুৱাই গ'লে আৰু এইফালে গাইজ চাওক কহিনুৰ থিয়েটাৰ আহিব ইয়াত, কহিনুৰ থিয়েটাৰ আহিব ইয়াত এইবাৰ পাৰিলে চাম বাৰু। 10 দিন থাকিব গাইজ, 10 দিন পূজা। আৰু এইফালে গাইজ মানিকপুৰ পঞ্চায়তটো নতুন গেট বনাই আছে চাগে, গেট বনাইছে গাইজ চাওক। ডাঙৰ হয় গাইজ ইয়াত পেন্ডেল গাইজ। খাই দিন গেলে ন খাই দিয়া। মন্দিৰটো এইফালে ফ্ৰণ্ট চাইডটো পুৰা দোকানবিলাক আহা নাই। পুৰা এনেকৈ চলি আছে গাইজ, পুৰা বাঁহবিলাক বান্ধি আৰু নতুনকৈ বান্ধি আছে গাইজ। আৰু ইয়াক ইমান কষ্ট কৰি লৈ আহিছোঁ গাইজ, ইয়াক এতিয়া কিবা খাবলৈ দিওঁ। ইয়াতে মৌখোৱাৰ এখন ব্ৰিজ হয়, মৌখোৱাৰ ব্ৰিজৰ এই গছডালৰ তলত কি ধুনীয়া। মছজিদটো আৰু এইখন LP স্কুলখন, ইয়াত খেল চলি আছিল। ভাই খেল সকল না মুখোৱাৰ হা শেষ হৈছে গাই, শেষ হোৱা হৈছে। আহিলোঁ বাৰু স্পীড কৰাই দিওঁ গাছ। এই ৰাইট চাইডে আমি সোমাই যাম। এই শুকান ঘাঁহবিলাকত জুই লগাই দিব খুজি আছে গাইজ। ইয়াৰ মাথাটো গৈছে গাইজ। ঐ পাগল হৈছে নেকি তই? আৰু গাইজ চাওক কি ধুনীয়া ছায়া গাইজ, বাঁহৰ চাৰিওফালে বাঁহ গাইজ।
जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ তো গাইজ বহুত গৰমৰ পৰা ইয়াতে আহি বহি আছোঁ গাইজ ভিডিঅ'টো ইমান কষ্টকৈ বনাইছোঁ গাইজ আপোনালোকে আৰু ই চাওক পূৰা ইয়াক মই কৈছিলোঁ যদিও গাইজ ইয়াক খানা পূৰা খুৱাই লৈ আহিছোঁ গাইজ পেট পূৰা বজাই আছে গাইজ নাভাবিব যে ইয়াক নোখোলোঁ মানে ভিডিঅ'ত দেখুওৱা নহ'ল গৰমৰ কাৰণে তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক গাইজ বহুত কষ্টৰে আপোনালোকৰ ভিডিঅ' বনাওঁ 500 ছাবস্ক্ৰাইবাৰ প্লিজ কৰি দিয়ক গাইজ